মই দীপাংকাই আজি আপোনালোকক দেখুৱাব খুজিছোঁ এখন বহু পুৰণি এলবাম আমাৰ ঘৰত আছে। মায়ে এই এলবামখনত এম্ব্ৰইডাৰীৰে নিজৰ নাম ঠিকনা সকলোখিনি লিখি ৰাখিছে। চাওঁচোন এম্ব্ৰইডাৰী এলবাম কিমান ধুনীয়াকৈ মায়ে নিজৰ নাম এড্ৰেছ সকলোখিনি এম্ব্ৰইডাৰীৰে লিখি ৰাখিছে। এখন বহু পুৰণি হয়, 1983তে বনোৱা হয়। ইয়াত ইমান ধুনীয়াকৈ লিখা আছে, আগষ্ট মাহত বনোৱা হয়, মেনশ্যন কৰা আছে। এইটো ইয়াৰ প্ৰথমটো ষ্টিচ, ৰানিং ষ্টিচ হয়। চিম্পুল চিলাই কৰা হৈছে, মানে এটা এটাকৈ ভৰ্তি কৰি কৰা হৈছে স্নেহীটো। এইটো চিলাই বিশেষ একো নাই। এইটো নামটো সেইটো কাৰণে ৰানিং ষ্টিচ দিয়া হৈছে। সেইটো কাৰণে ৰানিং ষ্টিচ এনেকৈ ঘূৰাই ঘূৰাই এনেকৈ মেচিনেৰে কৰা হয়। চিম্পুল চিলাইটো ফুটা কৰি পেলাই কৰা হৈছে। তাতে কেঁচিৰে মানে ফুটাটো কৰি দিয়া হয়, তাৰপিছত চিলাইটো মেচিনত কৰা হয় ভৰ্তি কৰি পেলাই। এই যে হেৰিবিলাকত সাতশত কাশ্মীৰ শ্বালবিলাকত এইটো চিলাই কৰা হয়। এইটো ভৰ্তি চিলাই হয় আচলতে, ভৰ্তি কৰি পেলাই মেচিনেৰে এইটো মিহি চিলাইটো কৰা হৈছে। এইটো চিকন কৰা হয়। সেইটো তেনেধৰণে ফুটা কৰি লোৱা হয়, তাৰপিছত এম্ব্ৰইডাৰী কৰি যোৱা হয়। তেনেধৰণে কৰা হয় এইটো। আৰু এইটো বাটাৰফ্লাইবিলাক নামবিলাক এৰাই গ'ল আচলতে, আখৰবিলাক। বাটাৰফ্লাই এইটো কাটি লোৱা হৈছে, কাটি পেলাই ইয়াত টন সূতা দিয়া হৈছে, টন সূতা জইন কৰি পেলাই ইয়াতে তাৰ ওপৰত মেচিনেৰে এইবিলাক কৰি যোৱা হৈছে। এইটো পখিলাটো এনেধৰণে কৰা হৈছে। আৰু এইবিলাক আগতে কৰা মানুহ যিসকলে কৰিছিলে জানিবই। টন সূতা দিয়া হৈছে, টন সূতাৰ ওপৰত মেচিনেৰে কৰা হৈছে। ভিতৰত কালি বালি চিলাইটো আছে, কালি বালি চিলাইটো দিয়া হৈছে। আপেলৰ যিটো মানে ছবি দিয়া হৈছে, সেই ছবিটো কমপ্লিট কৰি পেলাই এনেকৈ ৰাউণ্ড 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 কৰিয়ে মেচিনেৰে কৰা হৈছে গোটেই বস্তুটো। এইখিনি নহয়, এইখিনি পাতখিনি এইটো ভৰ্তি চিলাইটোহে কৰা হৈছে, মিহি চিলাইটোৱে। কিন্তু ৰাউণ্ড চিলাই মানে ৰাউণ্ড ষ্টিচ বুলিয়ে কোৱা হৈছে এইটো নামটো। এইটো কালি বালি, এইটো টন সূতাটো দি পেলাই ইয়াতে এম্ব্ৰইডাৰীটো কৰি লোৱা হ'ল। তাৰপিছতে ছাইডত বাউণ্ডেৰী কালি বালি যিটো এইটো চিলোৱা কৰা হৈছে, সেইটো মানে হেৰি সেইটোকে কালি বালি বুলি কয়। এইটো বকুল ষ্টিচ, বকুল ফুলৰ নিচিনা মেচিনেৰে কৰা হৈছে। এনেকৈ বকুল ফুলৰ নিচিনা এনেকৈ আগ পিচ কৰি কৰি এনেকৈ ক্ৰছ কৰি এনেকৈ কৰা হয়। এইটো এনেকৈ মানে পেইনেৰে আঁকি লোৱা হৈছে ন? আগতো কিছুমান ভালকৈ মানে চিলাইটো যাতে পাৰফেক্ট হয় তাৰ কাৰণে এইখিনি বস্তু ৰেডি কৰি লোৱা হৈছে আগতে। মই শিকিছিলোঁহে, কিছুমান বৰ এটা পাৰফেক্ট হোৱাও নাছিলে। এইটো এটা শংখ নহয় জানো, শংখৰ আকৃতি হয়। এইটো নামটো কি আছিলে জানো, হয়তো ইয়াতো আছিলে, এইটো নাই। নেটত কৰা হৈছে, নেটত এইবিলাক চাইডে চাইডে এম্ব্ৰইডাৰী কৰি কাপোৰবিলাক কাটিং কৰি পেলাই এইটো পাতটো বনোৱা হৈছে। ফুলটো এনেদৰে টন সূতা দি পেলাই তাতে এইটো নেটত বনোৱা হয়। এনেকুৱা ধৰণৰ কাপোৰ বনোৱা হয় নহয় নেটত, ড্ৰেছত থাকে। ফেশ্বন ষ্টিচ মানে এইটো ভৰ্তি চিলাই কৰাৰ পিছত তাৰ ওপৰত অভাৰলেপিং কৰি পেলাই মেচিনেৰে এইটো কৰা হৈছে। মানে দুটা চিলাই ডাবল হৈ গৈছে। বস্তুটো অলপ ডাৰ্ক টাইপৰ হৈছে বস্তুটো। মানে কাপোৰ অনুসৰি কৰিব পাৰি নহয়, এইবিলাক বেলেগ বেলেগ ডিজাইনৰ। এতিয়াতো এইবিলাক মেচিনত বহুত উন্নত হৈছে, উন্নত পদ্ধতিয়ে কৰা হয়। মূল ডিজাইনবিলাক এইবিলাকে আছে কিছুমান। আৰু নিডল দি পেলাই বেজীটো পাৰি লৈ পেলাই তাতে এনেকৈ মেচিনেৰে তাতে পাৰফেক্ট হ'ব লাগিব, তেতিয়াহে পাৰিব, নহ'লে বেজীটো ভাগি যাব। এনেদৰে ওপৰত এনেকৈ দি ৰিস্কি, বহুত বেজী ভাগে, পিছত পৰা হয়গৈ। প্ৰথমবাৰ কৰাৰ কাৰণে আৰু মানে হেৰি হৈছে এনেকুৱা, ইয়াতকেতো বেছিও ধুনীয়া হৈছে। এইটো পাৰফেক্ট হোৱাৰ পিছত কৰা, নহ'লে কৰিব নোৱাৰে। এইটো ধুনীয়া লাগিছে আকৌ, এইটো কালাৰটো বেলেগ বেলেগ আছে, এইটো ফট বেলেগ, এইটো ফট বেলেগ। মানে বহুৰূপী হয় সূতাটো, মানে বেলেগ কালাৰ। এইটো একেৰঙীয়ে হয়, এইটো বহুৰূপী সূতাৰ কাৰণে তেনেকুৱা হৈছে। কিন্তু বেজীটো চবতে আছে। মানে গোটেই
চিলাইটোতে অঁ বেছি মানে হেৰি ভৰ্তি আছে অঁ নিদুলক বুলি ভৰ্তি চিলাইটো মাজতে এৰি দি পেলাই কৰা হৈছে মূল বস্তুটো ৰখা হৈছে কিন্তু মাজত কিছুমান নিজে নিজে ডিজাইন দিও বনাব পাৰি এইবিলাক মূল বস্তুটো লায়ন হওক লায়নটোকে বনোৱা হৈছে এইটো মিহি চিলাই এইটো আচলতে এনেই সাধাৰণ চিলাইটোৱে কৰা হৈছে ভৰ্তিকৈ মেচিনৰ যিটো চিলাই অঁ কাপোৰ চিলাই সূতাটো খালি হেৰি দিয়া হৈছে আৰু চিল্ক সূতা অঁ সেই যেনেকৈ প্ৰথমতে স্নেহি এটা বনাইছিলোঁ সেইটো নিচিনাকৈ এইটো টন সূতা দি বাউণ্ডেৰীটো মাৰি দিয়া হৈছে আৰু লেচ লগাই পেলাই এইটো কমপ্লিট কৰা হৈছে এইটো তেনেকৈ এইটো বটন হোল ষ্টিচ এইটো বুটামৰ সেইটো হোলটো টাইপত মানে কাটি লৈ অঁ এইটো এটা ষ্টাইল দিয়া হৈছে মাজে মাজে নেটৰ নিচিনা কাপোৰটো কাটিং কৰি পেলাই এইটো নেট চিলাইটো বনাই দিয়া হৈছে এইটো তেনেদৰে এডোখৰ কাটি কাটি ৰাখি এনেকৈ অলপ মাজতে মানে কাপোৰ টুকুৰা ৰাখি থোৱা হৈছে কিন্তু মেচিনেৰে সেইটো মুখি দিয়া হৈছে মুখি মুখি পেলাই এইটো এটা বনোৱা হৈছে আৰু এইটো তেনেকৈ টন সূতা দি পেলাই তাৰ ওপৰত চিলাই দি এটা বস্তু বনোৱা হৈছে এই বস্তুটো কাপোৰত বনোৱা হয় ঊলখিনি মেচিনে এনেকৈ হেৰি কৰি লৈ জইন কৰি লৈ পেলাই মেচিনে ওপৰত চিলাই দিয়া হয় আগতে জইন কৰি লোৱা হয় বা গাঁঠি দি পেলাই বেজিয়ে মানে কৰি লৈ তাৰ ওপৰত আকৌ মানে মেচিনেদি মানে কমপ্লিট কৰা হয় চিলাই দিয়া হয় এইটো তেনেকৈ কাপোৰটো কাটি পেলোৱা হয় টোটেলি তাৰপিছত সূতা জইন কৰি আকৌ তাৰ ওপৰত সূতাটোৰ ওপৰত তেনেদৰে মেচিনেৰে কৰি যোৱা হয় এইবিলাক এইটো তেনেদৰে লগাই লোৱা হয় এবাৰ বেজিৰে তাৰপিছত মেচিনেৰে পূৰাকৈ লগাই দিয়া হয় এইটোতো বেজিটো ভগা চান্সেছ বহুত থাকে কিন্তু পাৰফেক্ট হোৱাৰ পিছতহে দি চুমকিও তেনেকৈ চুমকিটোতো মেচিনেৰে লগাই দিয়া হয় চুমকিখিনি প্ৰথমতে এনেদৰে পাৰি লৈ এনেকৈ সৰু সৰুকৈ তাৰপিছত এনেকৈ কৰি যোৱা হয় মেচিনেৰে এইটো গ্লাছক পিছফালে লগাই লোৱা হয় গ্লাছ কাপোৰ এটা মানে কাটি পেলাই এনেকৈ লগাই লৈ পিছত মানে এইটো আচলতে গ্লাছটো নলগাওঁতে এইটো কৰি লোৱা হয় পিছত গ্লাছটো জইন কৰি দিয়া হয় সেই সূতাবিলাকত এইটো টন সূতা আছে সেইটো এইবিলাকো সূতাটো এনেকৈ ৰাখি ৰাখি পেলাই তাৰ ওপৰত আকৌ মেচিনেৰে কৰি দিয়া হৈছে অলপ অলপ সূতা ৰাখি কাপোৰটো কাটে মানে ব্লেডে তাতে মাজে মাজে সূতাখিনি ৰাখি যোৱা হয় আৰু নিজৰ পচন্দৰ মতে বস্তুটো বনাই লোৱা হয় ৰুলেক্সেৰে বনোৱা হয় এইটো মেচিনত লগাই ল'লে হৈ যায় বাকী চিলাইবিলাকৰ নিচিনাকৈ এইটো কৰিব পাৰি এনেই চিম্পুল সূতাৰে বনোৱা হয় সূতাৰে বনাই এনেকৈ চিলাই লগাই দিয়া হয় এইটো মানে এনেকৈ ওলাই ওলাইও যায় ন বস্তুটো ওলাই যোৱা নহয় এই ঊলেৰে যে এটা বনাইছিলোঁ এইটো সূতাৰে বনোৱা হয় তেনেকৈ বনোৱা হৈছে এনেকৈ ফুলি থাকে আৰু এতিয়া চেপেটা হৈ গৈছে কাপোৰ হেৰি ফুলি থাকে কিছু কথা কোৱা এলবামখনৰ বিষয়ে অল্ড ইজ গ'ল্ড মই যেতিয়া ইউনিভাৰ্চিটিত এম এ কৰি ঘৰত আছিলোঁহি ফাইনেল দি পেলাই তেতিয়া মানে মোৰ খুৰাৰ ছোৱালী বা এজনীয়ে এই এলবামখন কোৰ্চটো শিকাবলৈ লৈছিলে আৰু মই শিকিছিলোঁ আচলতে সেই সময়টোত মই চখতে কৰিছিলোঁ কিন্তু প্ৰফেশ্যনেল হিচাপেও মানে এই কোৰ্চটো কৰিছিলে আৰু মৰমতে এলবামখন আলমাৰীত ৰাখি থৈছিলোঁ স্মৃতি হিচাপে তুমি পাই পেলাই সেইখনকে ৰাইজৰ মাজলৈ উলিয়াই আনিছা ন ভালেই কৰিছা কৰোণা যিহেতু এতিয়া ব্যস্ততাৰ মাজত ঘৰত থাকোঁতে পুৰণা স্মৃতিবিলাক খুচৰি চোৱা হৈছে পুৰণি স্মৃতিবিলাক সকলোৱে লৈছে বিচাৰি খুচৰি মেলি চাইছে সেই সুযোগতে তুমি লৈ এতিয়া এই অনুষ্ঠানটো কৰিছা নহয় জানো তোমালোকৰো কাৰোবাৰ এনেধৰণৰ স্মৃতি থাকিলে উলিয়াই আনি আমি নিশ্চয় শ্বেয়াৰ কৰিব পাৰোঁ এই বন্ধৰ দিনত বন্ধৰ সময়ত আমি সময়বিলাক কেনেদৰে সুন্দৰভাৱে পাৰ কৰিব পাৰোঁ